নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকল এই মুহূৰ্তত লৈ আহিছো মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ ছাত্ৰ ছাত্ৰীসকলৰ নম্বৰক লৈ পেলাই ডাঙৰ কেলেংকাৰী তাৰ বাবে কেইবাগৰাকী টপ অফিচাৰ সকলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিছে সবিহে জানিব পাৰিব আজিৰ এই ভিডিঅ'ৰ জৰিয়তে গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰো দেৰি নকৰক ছাত্ৰ ছাত্ৰীসকল মেট্ৰিক পৰীক্ষাৰ্থীসকলক সৰ্বোচ্চ নম্বৰ দিয়াৰ বাবে কেইবাগৰাকী টপ অফিচিয়েল সকলে ছাত্ৰ ছাত্ৰীসকলৰ পৰা টকাৰ লৈ পেলাই তেওঁলোকৰ টকাৰ বিনিময়ত ছাত্ৰ ছাত্ৰীসকলক ডিষ্টিংশ্যন ষ্টাৰ মাৰ্ক দিছিল যাৰ বাবে কেইবাগৰাকী লোকসকলে অভিযোগ উত্থাপন কৰিছে আৰু সেই অভিযোগ অনুসৰি টপ অফিচিয়েল সকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জানিব পৰা অনুসৰি কামৰূপ জিলা স্কুলসমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত 4 ঘণ্টা ধৰি কামৰূপ আৰক্ষীৰ এটা দলে অভিযান চলায় এহজনীয়া আৰক্ষী দলে অভিযান চলায় কামৰূপ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত যাৰ বাবে কেইবাগৰাকী বিষয়াসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ যিসকল টপ বিষয়াসকলক গ্ৰেপ্তাৰ কৰিছে সেই সকলৰ ভিতৰত হ'ল কামৰূপ জিলা স্কুলসমূহৰ পৰিদৰ্শক মাধৱ ডেকা শিক্ষা বিভাগৰ জিলা আঁচনি বিষয় তথা সেভাৰ সমন্বয়ক ফুলপাহী নাথ কাৰ্যালয়টোৰ কৰ্মচাৰী প্ৰশান্ত দাসৰ লগতে আন এগৰাকী চতুৰ্থ বৰ্গ কৰ্মচাৰী হিবেশ্বৰ কলিতাক আৰু এইসকল বিষয়াসকলক সোধা পোছাৰ বাবে আৰক্ষীয়ে আটক কৰি তেওঁলোকক পৃথকে ৰাখিছে কামৰূপ আৰক্ষীয়ে